নমস্কাৰ সকলোকে আমি আজি এটা গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত এই ভিডিঅ'টো মই বনাম বুলি ভাবিলো গুৰুত্বপূৰ্ণ টপিকটো হ'ল কম্পিউটাৰ শিক্ষা বৰ্তমানটো আপোনালোকে গমেই পায় কম্পিউটাৰ শিক্ষা বহুত জৰুৰী হয় আজিকালি চৰকাৰী চাকৰি হওক বা বেচৰকাৰী খণ্ডৰ যিকোনো কামতে আমাক কম্পিউটাৰ শিক্ষা লাগিব এতিয়া বহুতে যেটা কম্পিউটাৰ শিক্ষা বা এডমিশন ল'ব যায় বা যেটা কম্পিউটাৰ শিক্ষা মানে কি কোর্স ভাল হ'ব কি কোর্স শিকিলে বেনিফিট হ'ব তো তেনেকুৱা ক্ষেত্ৰত বহুতৰ পাজল হোৱা দেখা যায় ডেফিনেটলি মোৰো আহিছিল আগতে তো আজি মই লাষ্ট 3 বছৰে যেটো কম্পিউটাৰ এনেকুৱা সেক্টৰৰ লগতে কাম কৰি আছো তো সেইকাৰণে মই মোৰ অকমান নিজৰ মই এক্সপেৰিয়েন্স শেয়াৰ কৰিব বিচাৰিছো যে কম্পিউটাৰ এডুকেশ্যন আসলে কেনেকুৱা হ'ব লাগে বা কি কম্পিউটাৰ এডুকেশ্যনৰ কাম আছে বা কেনেকুৱা সাৰ্টিফিকেট বিলাক কামত আহে আৰু বিশেষকৈ আজিৰ সময়ত ল'ৰা-ছোৱালীবিলাকে ভয় খাই সাৰ্টিফিকেটৰ কাৰণে যে সাৰ্টিফিকেটৰ কামত আহিবনে নাই কিয়নো আজি লাষ্ট 1 বছৰ আগতে কম্পিউটাৰ ভুৱা সাৰ্টিফিকেটৰ কাৰণে অসম আৰক্ষী মানে কনিষ্টেবলৰ চাকৰিত বহুতৰ চাকৰি ৰিজেক্ট হৈছিল তো সেই কাৰণে বহুত কিবা ক্ষেত্ৰৰ কাৰণে কম্পিউটাৰ শিক্ষা বা কম্পিউটাৰ সাৰ্টিফিকেটটো বহুত ইম্পৰ্টেন্ট হয় ফাৰ্স্ট বস্তু যেতিয়া আপুনি এটা যিকোনো ফাৰ্স্ট বস্তু মই আপোনালোকক ক্লিয়াৰ কৰাম যে কম্পিউটাৰ এডুকেশ্যনৰ ডাইৰেক্টলি কোনো চৰকাৰী ইনষ্টিটিউট নাথাকে বা তেওঁলোক কোনো ধৰক কেনেকুৱা হয় কোনো এজন ব্যক্তি বিশেষে কোনো এটা ধৰক কোনোবাই চেণ্টাৰ এটা খুলিব বিচাৰিছে তেওঁ নিজে হেতু চেণ্টাৰ গভৰ্ণমেণ্টৰ আণ্ডাৰ ৰেজিষ্টাৰ কৰিব লাগিব আৰু গভৰ্ণমেণ্টৰ আণ্ডাৰ ৰেজিষ্টাৰ হোৱাৰ পিছতহে তেওঁ তাতে ক্লাছ পাতিবা অন্য ধৰণৰ সাৰ্ভিসৰ কাৰণে এটা সুবিধা পায় এটো সম্পূৰ্ণ গভৰ্ণমেণ্ট আণ্ডাৰ ৰেজিষ্ট্ৰেচন এটা ইনষ্টিটিউট হ'ব লাগিব আৰু তেতিয়াহে তাতে ল'ৰা-ছোৱালীয়ে ক্লাছ পাতি কৰিব পাৰিব ফাৰ্স্ট সেকেন্ড কথা গভৰ্ণমেণ্টে বহুতৰ এটা কনফিউজন আছে যে কেনেকুৱা কোর্স শিকিলে ভাল কেনেকুৱা কোর্স শিকিলে বেছি কামত আহিব সেইটো নিজৰ কথা মানে আৰু সেই ইনষ্টিটিউটৰ কথা যে কেনেকুৱা কোর্স দি আছে বহুতত পিজিডিসি ডিসি বিসি এনেকুৱা বহুত কোর্স থাকে আপুনি কেনেকুৱা কোর্স কৰিব কি কৰিব সেইটো আপুনি নিজে ধাৰণা কৰিব লাগিব যে আপুনি কেনেকুৱা কোর্স কৰিলে আপোনাৰ ভাল হ'ব এতিয়া মই কোনো ইনষ্টিটিউট বা কোনো কোর্সৰ এগেইনষ্টত মই আপোনাক ক'ব নোৱাৰো যে এইটো কোর্স তোমাৰ কাৰণে ভাল হ'ব বা এইটো কোর্স তুমি কৰি লোৱা বিশেষকৈ মই এটা ক'ব পাৰিম যে আজিৰ সময়ত অকমান কমাৰ্চিয়েল যেটা সব বস্তু কমাৰ্চিয়েল হয় তো কমাৰ্চিয়েল সেক্টৰৰ কোর্স বিলাক কৰিলে বেছি বেনিফিট হয় ধৰা একাউন্টিং কোর্স বিলাক কাৰণ আজিৰ সময়ত বিশেষকৈ একাউন্টিং বা কমাৰ্চিয়েল সেক্টৰত জব বিলাক বাঢ়ি আছে তো মোৰ হিচাপত সেইবিলাক কোর্স কৰিলে বেছি অকমান আজিৰ সময়ত লাভান্বিত হোৱা যায় কিয়নো আজিৰ সময়ত কম্পিউটাৰ এটা যেসকলে শিকিছে যে সেইটো গম পাব যে ওয়ার্ড এক্সেল পাওয়ারপয়েন্ট এক্সেস ইন্টারনেট ইমেইল এইবিলাক কম্পিউটাৰ বেসিক প্ৰাইমাৰী কনসেপ্ট বুলি ক'ব পাৰি কাৰণ এইবিলাক বহুত ল'ৰা-ছোৱালী শিকিছে কিন্তু আজিকালি অকল বেসিক শিকি কেনে কম্পিউটাৰ সেক্টৰত আপুনি নিজক মানে আগুৱাই নিব নোৱাৰে কাৰণ আজি সময়ত যেটো কম্পিটিশন বহুত আহি গৈছে আৰু কম্পিটিশন অহাৰ লগে লগে বস্তুবিলাক অকমান ডিপলি শিকিব লাগে ধৰা হওক একাউন্টেন্সি কামবিলাক অকমান জানিব লাগে বা অকল টেলি জানিলে নহয় টেলি ইআৰপি 9 বা টেলিৰ বহুত কিটা লেটেস্ট ভাৰ্সন থাকে তো সেইবিলাক বাৰু গম পাব মই অন্যটা ভিডিঅ'ত কৈ দিম তো তেনেকুৱাকৈ ডিটেইলছলি বহুত বস্তু গম পাব লাগিব আৰু তাৰ লগে লগে জিএসটি টিডিএস পেৰোল ই কমাৰ্স এম কমাৰ্স বা তেনেকুৱা বা ওয়েব ডিজাইনিং মোৰ বহুত কাম থাকি যায় মানে ধৰা এইচটিএমএল এক্সএমএল তেনেকুৱা কোডিং ল্যাঙ্গুৱেজ কেনেকৈ বনায় কি বনায় তেনেকুৱা জাতীয় কোৰ্স বিলাকৰ অকন বেনিফিট বাঢ়ি যায় আৰু তাৰ লগে লগে বহুতৰে কুৱেশ্যন দেখা যায় কম্পিউটাৰ সাৰ্টিফিকেটৰ কামত আহিব না নাই ডেফিনেটলি আহিব কিয়নো যদি হেতু সঁচাকে গভৰ্ণমেণ্টৰ ৰেজিষ্ট্ৰেচন মানে তাতে লিখাই থাকে মানে চেণ্টাৰ বিলাক বিভিন্ন ধৰণে বহুতে ৰেজিষ্ট্ৰেচন কৰে কিছুমানে ফাৰ্ম ৰেজিষ্ট্ৰেচন কৰে কিছুমানে সোসাইটি ৰেজিষ্ট্ৰেচন কৰে তেনেকুৱা বহুত নিয়ম আছে এইবিলাক বাৰু এতিয়া আমি ডিটেইলছত নাযাওঁ যদি তেওঁলোকে তাতে লিখাই থাকিব সাৰ্টিফিকেটটো তেওঁলোকে কিমান আন্ডাৰত বা তেওঁলোকে ফাৰ্ম ৰেজিষ্ট্ৰেচন আছে না সোসাইটি ৰেজিষ্ট্ৰেচন আছে তো সাৰ্টিফিকেটটো দিলে গম পাব আৰু তাৰ লগে লগে আৰু এটা বস্তু হয় আৰু কিছুমান আইএসও মানে ইন্টাৰনেশনাল ষ্টেণ্ডাৰ্ড অৰ্গানাইজেচন আইএসও দ্বাৰা বহুতে নিজৰ ইনষ্টিটিউটটো ভেৰিফিকেশ্যন মানে সাৰ্টিফিকেটৰ কাৰণে ইস্যু কৰে সেইটো এপ্লাই কৰিব লাগে তো তেনেকো কিছুমানে নিজৰ সাৰ্টিফিকেটবিলাক ৰেজিষ্টাৰ কৰে আৰু আইএসও থাকিলে কথাই নাই আইএসও 9001:2015 বা বহুতৰ চেণ্টাৰবিলাক 9001:2008 এনেকুৱা আন্ডাৰ ৰেজিষ্টাৰ হৈ থাকে আৰু কিছুমানে বহুত এনেকুৱা ৰেজিষ্টাৰ কৰি লয় আইপিএক মানে ফাৰ্ম ৰেজিষ্ট্ৰেচন থাকে এনেকুৱা কিছুমান থাকি যায় যদি সেইখিনি বস্তু থাকে ডেফিনেটলি এটা ইনষ্টিটিউটত হেতু লিগেল বুলি ক'ব পাৰি আৰু এখিনি সময়ত বহুত ওভাৰ ষ্টাডি মানুহে বহুত আপোনাক মানে পৰামৰ্শ দিব যে মুক্ত ভাল সেইবিলাক কথা নুখুৰিব অকমান জানা শুনা মানুহৰ কথা জানি আগবাঢ়িলে বেছি ভাল হ'ব আৰু বিজনেস বা কমাৰ্চিয়েল সেক্টৰ যদি কম্পিউটাৰ এডুকেশ্যনৰ মাৰ্কেটটো চাবলৈ আজিকালি বহুত ডাঙৰ হৈছে কাৰণ আজিকালি কম্পিউটাৰ যেহেতু মাষ্ট বি হৈছে আৰু বৰ্তমান সময়ত ইণ্ডিয়া সেই লেভেলত কম্পিউটাৰ এডুকেশ্যনৰ মাৰ্কেট গ্ৰোথ হোৱা নাই বা যেখিনি যেনেকুৱা হিচাপত হ'ব লাগে
তো বৰ্তমান সময়ত যদি কোনোবা ল'ৰা ছোৱালীয়ে কম্পিউটাৰ এডুকেশ্যনৰ কথা যদি গম পায় বা কম্পিউটাৰ এডুকেশ্যনৰ মাৰ্কেটৰ বিষয়ে যদি অকণমান গম পায় বা ভালকে জানি লয়, ডেফিনেটলি এইটো বস্তু হয় আহিব লগা সময়ত এটা ভাল বেনিফিট বা ভাল এটা ফিউচাৰ এটা আছে এইটো চেক্টৰত। কিয়নো বৰ্তমান আহিব লগা সময়ত যিহেতু চবখিনি কম্পিউটাৰ হয়, যিহেতু যদি কম্পিউটাৰ নলেজ বা কম্পিউটাৰ চেক্টৰখিনি অকণমান ভালকে গম পায় বা কম্পিউটাৰ এডুকেশ্যনৰ মাৰ্কেটিং বা বিজনেছৰ যদি পলিচিটো অকণমান ঠিক ঠাকে গম পায়, ডেফিনেটলি ইয়াতে এটা ভাল বেনিফিট আছে। আৰু সেইটোৱে হয় চিম্পল। যেনেকৈ আজি মই লাষ্ট 3 বছৰৰ পৰা নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা এইখিনি কৈছোঁ। আচলতে এইটো এটা বহুত দীঘলীয়া চেপ্টাৰ হয়, বহুত দীঘলীয়া চেক্টৰ হয়, এনেকৈ কৈ থাকিলে শেষ নহ'ব। জাষ্ট মই এটা আপোনালোকক আভাস দিছোঁ। তো নিজৰ মতে অকণ জানি বুজি কোৰ্চখিনি কৰক, ভালকৈ কৰক, তেতিয়াহ'লে ডেফিনেটলি বহুতখিনি বেনিফিট আহিব। আৰু তাৰ লগে লগে যদি কিবা আপোনালোকৰ তেনেকুৱা কম্পিউটাৰ ৰিলেটেড যদি জানিব ইচ্ছা যায়, তো ইয়াতে অহা স্ক্ৰীনত অহা নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰে। আৰু তাৰ লগে লগে আমাৰ ইনষ্টিটিউট ইডুবিছ ইনফোটেকো আপোনালোকে ভিজিট কৰিব পাৰে। ফেচবুক পেজো আছে, তাতে আপোনালোকে গৈ চাৰ্চ কৰিলে পাব আৰু চাব।